নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতা দাৰ বিয়া। হয় বন্ধুসকল, ঠিকেই শুনিছে। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতা দাৰ বিয়া। এতিয়া আপোনালোকৰ মনত চাগে প্ৰশ্ন উঠিছে, মুকুতা দাৰ কইনা কোন? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, সঁচাকৈ মুকুতা দাই বিয়া পাতিলে নেকি? আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠিছে। সকলোখিনি প্ৰশ্নৰ উত্তৰ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠি আছে চাগে, মুকুতা দাই বাস্তৱ জীৱনত সঁচাকৈ বিয়া পাতিলে নেকি? আৰু কইনা কোন? সকলোখিনি প্ৰশ্নৰ উত্তৰ জনাই দিওঁ মই আপোনালোকক। বন্ধুসকল, বাস্তৱ জীৱনত মুকুতা দা বিয়া পতা নাই। এইখন এখন ৱেব ছিৰিজৰ নাম হয় মুকুটৰ বিয়া, আৰু য'ত অভিনয় কৰিছে বেহৰবাৰী আউটপোষ্টৰ মুকুতা দা। আপোনালোকে ইউটিউবত পাই যাব। পাৰ্ট 1 ৰিলিজ হ'ল, চাই বহুত ভাল পাব আপোনালোকে। বন্ধুসকল, মুকুতা দাই বিয়া পাতিব গৈ কি কি লটি খটি কৰিলে সকলোখিনি চাব পাৰিব, আৰু তাতে দেখিবলৈ পাব মুকুতা দাৰ কইনা কোন। বন্ধুসকল, আপোনালোকে যদি মুকুতা দাৰ বিয়াখন চাব খোজে তেতিয়াহ'লে ইউটিউবত গৈ চাৰ্চ কৰিব মুকুটৰ বিয়া, আৰু তাত আপোনালোকে মুকুতা দাৰ বিয়াখন দেখিবলৈ পাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে